ধরিয়া চরণে এটা বুলি পুনৰূপী ধৰিয়া চৰণে আৰু শুনিয়া জন্মিলা ক্ৰোধ অৰ্জুনৰ মনে শুনিয়া জন্মিলা ক্ৰোধ অৰ্জুনৰ মনে আহাৰে বৰহ পিতা তই বিশ্বানন্দন আহাৰে বৰহ পিতা ঈশ্বৰ বনাই অভিপ্ৰায় বুজত অভিপ্ৰায় বুজত আৰু সন্ন্যাসৰ বিশ্বাস চিত্তংকদা সেই গন্ধৰ্ব চিত্তংকদা সেই দুই জন পুত্ৰ তাৰ শুনি আছো কথা বুলি কৰিলে চৰণ প্ৰসাদ বুলি কৰিলে চৰণ প্ৰসাদ ভূমিকা কৰিলা সংগ্ৰামে স্বৰ্গেশ্বৰী গৈলা হয় মোৰ হয় মোৰ বিচাৰানন্দ গৰ্ব কৰি হৰিলে কহ গৰ্ব কৰি হৰিলে কহ তোমাৰ তনয় যদি হইলা যদি হইলা নন্দ যুদ্ধে নকৰ বিনা যুদ্ধে ধৰা নকৰ সমৰ্পণ শুনি বক্তৃতা পাইলা
আহিলে ন যুদ্ধৰ যুঁজি পাৰে গৈলা
বঢ়িয়া বঢ়িয়া দাদা আপোনাৰ পৰিচয়টো দিব বজালী বাতৰিৰ পৰা লাইভ চলি আছে ৰধা নামধৰ্মিক ৰাইজ মোৰ নাম শ্ৰী অতুল দাস গাঁও পশ্চিম বৰিভাষা অৰ্থাৎ খাটলেগু বুলি কয় ডাকঘৰ বনবাৰী থানা মুছলপুৰ জিলা বাক্সা বিটিয়াৰ অসম এইখিনি মই কৰিছোঁ বঢ়িয়া বহুত সুন্দৰ পৰিৱেশন কৰিছে আপোনালোকে সুন্দৰভাৱে অসমীয়া সংস্কৃতি ধৰি ৰাখিছে বহুত ভাল লাগিল ধন্যবাদ আৰু দাদা আপোনাৰ নাম পৰিচয়টো দিয়ক নমস্কাৰ মোৰ নাম প্ৰদীপ দাস গাঁও বৰিমাখা হাটলেগাঁও ডাকঘৰ বনবাৰী থানা মুছলপুৰ জিলা বাক্সা বিটিয়াৰ এইখিনি মোৰ চমু কৰিছোঁ বঢ়িয়া সুন্দৰভাৱে অসমীয়া সংস্কৃতি ধৰি ৰাখক আৰু বহুত ভাল লাগিল আপোনালোকে এইদৰে সুন্দৰভাৱে এইদৰে পৰিৱেশন কৰি যাওক অসমীয়া সংস্কৃতি ধৰি ৰখাৰ বাবে বহুত ধন্যবাদ